সকলোকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই যোৱাবাৰ ভিডিঅ'টোত গভ কলেজবোৰৰ বিষয়ে কৈছিলোঁ আৰু কিছুমানে মানে কমেণ্ট কৰিছিলে কাট অফ কিমান কি লাগে গভ কলেজ আৰু প্ৰাইভেট কলেজত BEd কৰিবলৈ। তো মই 2024ত যিহেতু পাছ হৈছিলোঁ, তো 2024 কাট অফ কিমান আছিলে সেইটো কৈ দিছোঁ। 2024ত মানে আনৰিজাৰ্ভৰ কাৰণে আছিলে 90 আৰু ৰিজাৰ্ভৰ কাৰণে আছিলে 80। মানে আপোনালোকে 90 আৰু 80 পাব লাগিব, আনৰিজাৰ্ভে 90 আৰু ৰিজাৰ্ভে 80। মানে এপ্লাই কৰিব পাৰিব, মানে সিমানটো মাৰ্ক যদি পায় তেন্তে আপুনি কলেজসমূহত এপ্লাই কৰিব পাৰিব, কিন্তু কনফাৰ্ম নহয় যে আপোনালোকে পাবই বুলি। কিন্তু সেইটো পালে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মাৰ্কছটো আপোনালোকে বেছি পাব লাগিব, তেতিয়াহে কলেজত পোৱাৰ চান্সটো থাকে। যিহেতু বহুতে মানে প্ৰত্যেক বছৰে এক্সাম দিয়াৰ সংখ্যা যিহেতু বাঢ়ি বাঢ়ি যায়, বহুত হয় 10,000 ইমান মানুহ চোৱেগৈ, 12,000 এনেকুৱা হৈ যায়গৈ। তো 90, 80 এনেকুৱাটো পালে মানে কাটা যদি পায় অকণমান কলেজবোৰত পোৱাৰ চান্সটো কম থাকে, আৰু কেতিয়াবা পোৱাৰ চান্সো হয় যদিহে, যিহেতু গভটতটো পাবলৈ চান্সটো নাথাকে বাৰু সিমান পালে, কিন্তু প্ৰাইভেটত যিহেতু কেতিয়াবা কিছুমানৰ মানে আৰ্থিক প্ৰব্লেম হোৱাৰ কাৰণে ল'ব নোৱাৰে মাৰ্কছ পোৱাৰ পাছতো প্ৰাইভেটতো কম মাৰ্কছ পালেও কেতিয়াবা চান্সটো থাকে প্ৰাইভেটত পোৱা। আৰু গভটত পাবলৈ হ'লে আপোনালোকে 250 আপ পাব লাগিব। আৰু যিহেতু মানে গভ কলেজবোৰত ৰিজাৰ্ভেশ্যন থাকে, DPUT অলৰেডি তেহেঁতৰ কাৰণে বুক থাকে, তো ফ্ৰেছ কেণ্ডিডেট বহুত কম লয় তেওঁলোকে, সেইটো কাৰণে মাৰ্কছটো বেছি পাব লাগিব তাত ল'বলৈ হ'লে। আৰু 2025ত আনৰিজাৰ্ভৰ আছিলে 80 আৰু ৰিজাৰ্ভৰ আছিলে 60। মানে 2025ত আনৰিজাৰ্ভে যদি 80 পাইছে তেন্তে কলেজসমূহত এপ্লাই কৰিব পাৰিছে, আৰু যদি 60 পাইছে ৰিজাৰ্ভে তেন্তে এপ্লাই কৰিব পাৰিছে। কিন্তু কিমানে কলেজত এডমিশ্যন ল'ব পাৰিছে এইটো গম পোৱা নাই, কিন্তু যিমান পাৰে আপোনালোকে ভালদৰে পঢ়িব, মাৰ্কছ বেছি ল'বলৈ মানে চেষ্টা কৰিব, তেতিয়া আপোনালোকৰ লাভ হ'ব। যাতে মানে পাছত এনেকুৱা নহয় যে কিয় মানে কম পালোঁ নাপালোঁ কলেজত এনেকুৱা। তো ভালদৰে মাৰ্কছ পালে আপোনালোকৰ, যিহেতু প্ৰাইভেট কলেজ বহুত আছে গভ কলেজবোৰত বা পোৱাৰ সম্ভাৱনাটো কম থাকে। গভটত পাবলৈ হ'লে আপোনালোকে 250 আপ 300 এনেকুৱামান পাবই লাগিব আৰু আপোনালোকে জানে চাগে 400 হয়, 100টা কুৱেশ্যন থাকে, পাৰ কুৱেশ্যন 4 মাৰ্কছকৈ থাকে, আৰু এটা ভুল হ'লে এটা 1 মাৰ্কছ যাব আপোনালোকৰ। তো মাৰ্কছটো 100তকৈ আপ এনেকুৱা পাবলৈ চেষ্টা কৰিব, তেতিয়া প্ৰাইভেটত পোৱাৰ চান্সটো থাকে। 100তকৈ মানে বেছি পালে আপোনালোকে প্ৰাইভেটত পোৱাৰ চান্সটো থাকে। তো যিমান পাৰে কষ্ট কৰি যাব, এতিয়াও টাইম আছে পঢ়িবলৈ, ভালদৰে পঢ়ক। আৰু কাট অফ মানে কি হয়, যোনটো হায়েষ্ট মাৰ্ক কিমান পাইছে তাৰ ওপৰতে সেই কাট অফটো যায়, কিমানৰ পৰা এপ্লাই কৰিব পাৰিব। তো এইবাৰ 2026ত কিমান কি মাৰ্কছ যায় সেইটোৰ লগতে গম পোৱা হ'ব। বাকী আপোনালোকে ভালদৰে পঢ়ক, আৰু কি জানিব বিচাৰে কমেণ্ট কৰিব। থেংক ইউ।